ৰদালি তুমি পুৱাৰে খিৰিকী। ৰদালি আজি কি গিৰিৰে এটি কাজিয়া চাইজা লাগছি নেকি নাই? ৰ'দৰ যি ভল্টেজটো ইমান বাঢ়াই দিলি, অলপ কমাই দি, নৰো এতে গৰমত থাকবে। বুন্দা ও তই এতে বহি আছা নেকি? বিৰত ডাঙৰ ঘটনা এটা আছিল, তই গম পাইছা না? বিৰত ডাঙৰ ঘটনা আছিল? গম পাইছো দে কি ঘটনা। আইৰে মাৰা গেল বোধহয়। আজি হৈছে ভালে হৈছে দে, বহুত দিন গাঁৱত ভোজে ওলোৱা নাছিল। তন্দুৰ আইৰে মাৰা যায় এখন ভোজ আনিলে, কিন্তু এটা কথা, ভোজত কিন্তু মাংস লাগব দে ভাই, ইটাতে কৈ থৈ দিলো মই। ঘণ্টাৰামা আইকে মাৰা যাওঁ নাই, আইকে বেমাৰৰ পৰা ভাল পাইছি, এতিয়া বৰ্তমান সুস্থ আইকে। তই কি আইকে মাৰা যাওয়াৰ কথা ক? কথাটো বেলেগ কথা, কেৱল ভোজ খাও কৰি থাকে এই। বেলেগ কথা নেকি? তেৰিকা বুঢ়ী নমৰিলাক নেকি? বুঢ়ী মৰা বুলি মোৰো অলপ মনটো ভাল লাগিল। তেৰি কিনো কথা কৈছোন, কৌ কথাটো বিৰাট ডাঙৰ কথা ৰ। আমাৰ 6th সেমিষ্টাৰৰ ফাইনেল পৰীক্ষাৰ লিচাখান দিছি, মাহত বোলে পৰীক্ষাই পাতিব। এই পয়া লাগা, এনাই কিন্তু এতে গৰমত থাকতে পাৰা নাই। মাথা চাথা গৰম নকৰবি। যোৱা সেমিষ্টাৰটোৰ পৰীক্ষা দিবে 2 দিন হোৱা নাই, হাতত কলমত এতিয়াও লাগি আছে। সি আৰু এইটো সেমিষ্টাৰৰ পৰীক্ষা দে। এনাই গোটাই পণ্ডিত জৱাহৰলাল নেহৰুটো ওলছি চাইডৰ পৰাই। নহয় বুন্দা, তই ভুল বুজছা। মই বাৰু মিছা কথা কলো দে, তই এই নটিছখন চাইছোন। মই খবৰটো পাই তোক তাকে তৎক্ষণাত দিবে আহিলো, হয়নে নহয় তই চাও। এগুলো কি দেখো দো নাই, কত দো নাই ঘন্টা। এন্দা পাগলা আছি নাকি? সেন্দা পাগলা আহিছি না ভালে আছে সেইটো মই কি জানো। মই কথাটো গম পাই তোক জনাবা আছো। হে ভগৱান, কি দিন দেখাবা ধৰিলা তুমি। বুন্দা মই কিন্তু মস্ত ভাল পাইছো। মোৰ বেগগিলা আছিল, বেগগিলা গোটাই এতিয়া নপঢ়াকে উঠি যাব দে। বয়া লাগা, তইতো আইটিৰে হাতত চিনি পোৱা নাই। যিমান সহজ কৰি দিছি সিমান টানো কৰি আছে ৰ। দুদিন ধৈৰ্য ধৰ। এই বুন্দা সিগলা বাদ দে, এতিয়া তই পৰীক্ষা দিবা সাজু নাকো, লাষ্ট সেমিষ্টাৰ। ভাবছিলো লাষ্ট সেমিষ্টাৰ, কলেজত আমি ডাঙৰ আমি দীঘল। কলেজত গেলৈ নতুন আপি চালৈ, এতিয়া আধা জীৱনটো আমাৰ অনলাইনতে গুচি গেলাই। এইগিলা ভাবলি দো মোৰ মাথাটোই ঘূৰাই আই। তই কিয় ইমান টেনশ্যন লৈ চাই? যি হৈছে মোৰতো ভালেই পাইছো। আকৌ কষ্ট নকৰাকে পৰীক্ষা কেইটা দিলি হ'ল। ইগিলাখান আৰু কিবা ভাববে লগা কথা না। পয়া লাগা, মায়েৰে দো বল লেবেল আই। আমাৰ আপা পঢ়া দিবলৈ পৰা উঠেই নোখোজে। আমাৰ আপাই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাব। তোৰ মনত দো কুবুদ্ধিগিলা গোটাই আছে আই। নপঢ়াকে পৰীক্ষা দিয়াৰ মাথা মাৰা। আমি নপঢ়িব পাৰো, কিন্তু আমি ইমান সহজতো যাব নোখোজো। বুজি পাইছা না? যা আজি মায়েৰে লগত সন্ধিয়া বেলা মই গোটাই কথা কৈ আছো। যা, তোৰ কেনাই স্বভাৱ কেনাই চৰিত্ৰ বৰ ভাল বুলি জানে নহয়। আতল তুল তেতেলি জোল কৰি ৰাখতে খোজে তোক। বাৰা কাহিখনৰ ভাতকেইটাও খাবা নাজনে সি। এমাই গোটাই মায়াকৰ আগত সাদা। যা তই আজি ঘৰত গেলি তোক দেখি দি আছো। যা মই কোন তই চিনি পাই যাবি। যা বুন্দা সেইটো আকৌ য'ত নলগবি আই। তোক চিকন খাব 10 টকা এটা দিম দে সন্ধিয়া বেলা, কিয় নাই কৰা। যা মই যি কৰিব লাগে কৰি আছো। যা তই ঘৰত গেলি যাই থাকগে। যা ইয়াৰ আগত মই এইগিলা কথা কবাই লাগিছিলে। ই নাই জটিলা চলি ক'ত বা কি জোট ল'বই, মোৰ চিন্তাই হলাই। আমি লাষ্ট সেমিষ্টাৰ পৰীক্ষা দিয়ে এই কথা আৰু শুনকচোন, ডেটত কিবা ভুল-চুল হ'ব পাৰে। সৰুকে মই অলপ বনাই দিলোঁ দক, বেয়া চেয়া নাপাব দক। লগ পাম দক নতুন ভিডিঅ' এটাত। আজিক গেলি আহো আৰু।